বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তেন্তে পলম নকৰি আহকচোন আৰম্ভ কৰোঁ আমাৰ ধাৰাবাহিক উপন্যাস বৰষুণখন। বৰষুণ খণ্ড 4। বিৰাট ফূৰ্তি আজি কাঞ্চনৰ, লগতে বাকী দুজনীৰো। ফ্ৰেছ হৈ সিহঁতেও নিজৰ নিজৰ বিচনাখনত বহিছে। বিচনাকেইখন গাতে লাগি থকা ভাল লাগে। এতিয়া কাঞ্চনৰ কোনো ভয় নাই। মাককো তাই চিন্তা কৰিবলৈ মানা কৰিলে। এতিয়া তাইক কোনো কাৰণতে অকলশৰীয়া নহয়। কিৰণালয় ছাত্ৰী নিবাসত যেন আজি সিহঁততকৈ আন কোনোৱেই সুখী নহয়। তিনিওজনী বহি লৈছে। এদিনো হোৱাই নাই সিহঁত অহা, কেইঘণ্টামানহে হৈছে, তাতে ইমান ফ্ৰী হৈ পৰিল। হাঁহিত ভাগ কৰি পৰে গোটেইকেইজনী। কথা পাতত তিনিওজনী পাকৈত, মনে মিলিছে। এৰা আজিৰ যুগত কম সময়তে আপোন হৈ পৰা মানুহ আছে জানো? হয়তো খুব কম। সেই কমবোৰৰ মাজতে হয়তো সোমাই আছে মায়া আৰু দীক্ষিতা। আচলতে কাঞ্চন ভাগ্যৱান নে সিহঁত ভাগ্যৱান ধৰিব পৰা নাই কোনো। সিহঁতেও ঠিক কাঞ্চনৰ দৰে সপোন চকুত লৈ বৃন্দাবনৰ দেশলৈ আহিছে। কাঞ্চনৰ দৰে সিহঁতো পঢ়া শুনাত বৰ ভাল। পিছে মায়াহে কাঞ্চনৰ ডিপাৰ্টমেণ্টৰ, দীক্ষিতা নহয়। কাঞ্চনা আৰু মায়া অসমীয়া বিভাগৰ আৰু দীক্ষিতা জিঅ'লজি ডিপাৰ্টমেণ্টৰ। বেচেৰি দীক্ষিতালৈ সিহঁতৰ অলপ বেয়াই লাগিছে, তাইক কোৱাহে নাই। দীক্ষিতাৰো মনটো অলপ সেমেকা। একেলগে তিনিওজনী একেটা ডিপাৰ্টমেণ্টৰে হোৱা হ'লে আৰু ভাল লাগিল হয়, কিন্তু এনেকুৱা খুব কমহে হয়, গতিকে তাৰ ভাগ্যত হয়তো নাছিলে। পিছে এদিন মহাবিদ্যালয় গ'লেই বান্ধৱী ওলাই যাব, গতিকে তাই ইমান চিন্তা কৰি থকা নাই। আহিছে যেতিয়া পাৰিব থাকিব। কাঞ্চন, কোৱা, নামটো কোনে ৰাখিছিলেনো তোমাৰ? দেউতাই। বৰ ধুনীয়া অ'। দেউতাৰ চইচ আকৌ। আমাৰহে কিনো নাম ৰাখিলে জানো। দেইজনী কি যে কৈ থকা নহয়। মায়া আৰু দীক্ষিতা কেনেকৈ বেয়া হ'ব পাৰে বাৰু? ইমান ধুনীয়া নাম। নাজানো পাই, কিবা এটা ভাল নালাগে। নাপায় ইমান ধুনীয়া নামকেইটাক বেয়া বুলি ক'ব। শুনা না, কলেজত ৰেগিং হ'ব নেকি বাৰু? কলেজ হেন ঠাইত ৰেগিং যে নহ'ব তাৰ কোনো মানা নাই। মোৰ যে ৰেগিং বুলি ক'লেই বুকুখন কঁপি উঠে জানা কাঞ্চন। মোৰো একদম অসহ্য কৰা এটা বিষ হয়। ঐ, কলেজলৈ যোৱাই নাই আমি, এতিয়া ইমানবোৰ কিয় ভাবি আছা? নাজানো মায়া, বৰ ভয় লাগে। মোৰ কিন্তু অলপো ভয় নালাগে দেই। যি প্ৰশ্ন কৰে তাৰেই উত্তৰ দি যাম। জানো তুমি আমাতকৈ অলপ পৃথক। মায়া অলপ পৃথক কাঞ্চন আৰু দীক্ষিতাতকৈ। সিহঁতে যিবোৰত ভয় কৰে মায়াই যেন অলপো ভয় নকৰে। তাইৰ মনত ভয় হয়তো খুবেই কম। চিধা ছোৱালী, মুখত কথা কৈ দিয়া ছোৱালী। কোনোবাই বেয়া পাব বুলি নোকোৱাকৈ নাথাকে। সেইবাবে কাঞ্চন আৰু দীক্ষিতাই অলপ ভয়ো কৰে তাইলৈ। তেনেকৈ সিহঁতে বহু সময় কথা পাতিলে। সিহঁতে ৱাৰ্ডেন মেমক কৈয়ে দিছে যে সিহঁতৰ বাবে ভাত আৰু নালাগে আনিব, সিহঁতে নিজেই বনাই খাব। এৰা লগৰ কেইজনীৰ লগত একেলগে ভাত বনাই খোৱা মজিয়াই বেলেগ। আজি দুপৰীয়া সাজ বনোৱা দায়িত্ব কাঞ্চনৰ। সিহঁত কেইজনী আহি পাইছেহে, অলপ জিৰাওক। কাঞ্চনে ভাতৰ যা কৰিবলৈ লাগিলে। মায়া আৰু দীক্ষিতায়ো তাইক অলপ সহায় কৰি দিলে। অকলে কাঞ্চনক কৰিবলৈ দিবনে আৰু? কাঞ্চনে আজি প্ৰথমবাৰ বনোৱাৰ দায়িত্ব লৈছে। ঘৰতো তাই বনাই পোৱা নাই, আজি প্ৰথম। তিনিওজনীয়ে লাগি ভাগি ভাতকেইটা বনালে। ভোক লগা নাছিল পিছে সিহঁতৰ, সময়ো বেছি হোৱা নাছিল। দুপৰীয়া ঠিক 12:30মানহে বাজিছিল। সোনকালে খোৱাৰ অভ্যাস কাঞ্চনৰো নাই সিহঁতৰো নাই। আকৌ যেন সিহঁতে কথাৰ মহলাকে মাৰিব ধৰিলে। এৰা আৰুনো কি কৰিব। খালে ভাতকেইটা। খাই বৈ উঠি সিহঁত তললৈ আহিল। ৱাৰ্ডেন মেমগৰাকী নাছিল। কাঞ্চন অহাৰ পৰা ৰুমতে আছিল। বাহিৰলৈকো তাই ওলাই অহা নাছিল। আজি লগ পোৱাত তাই ওলাই আহিছে, আৰু হয়তো আজিৰ পৰা ওলাই আহিবলৈ তাই ভয় নকৰে। গৈয়ে তিনিজনী চকু ৰাধাচূড়াজোপাত। কাঞ্চনে দৌৰ ল'লে গছজোপাৰ তললৈ। ৰাধাচূড়াৰ তলত এবাৰ কাঞ্চন। পৰি থকা ৰঙা ফুল এপাহ তুলি লৈছে কাঞ্চনে। চাইছে, গোন্ধটোৱে যেন বাৰে বাৰে প্ৰেমত পেলাইছে। মায়া আৰু দীক্ষিতাও কাষ চাপি আহিল। বিশলতাৰ তলত সিহঁত কেইজনীয়ে ৰাধাচূড়াৰ সোৱাদ ল'লে। বলি থকা চেঁচা বতাহজাকে সিহঁতৰ চুলিবোৰ কোবাইছিল, গাত চেঁচা লগাইছিল। কাঞ্চন, মায়া আৰু দীক্ষিতা আজি যেন ৰাধাচূড়াৰ প্ৰেমত মতলীয়া। ৰাধাচূড়াজোপাক আৱৰি বনাই থোৱা বাঁহৰ বেঞ্চখনত তিনিওজনী বহিল। তাৰ পৰা জিলিকি আছিল কিৰণালয় ছাত্ৰী নিবাসৰ 101 নং কোঠালিটো, য'ত সিহঁত থাকে। বৃন্দাবনৰ দেশত ৰাধাচূড়া নুফুলিলে হ'ব জানো? ইফালে আকৌ কলেজৰ বুকুতে আছে কৃষ্ণচূড়া এজোপাও। ৰাধাও আছে, কৃষ্ণও আছে।
সেইবাবে কোনোবা প্ৰেমিক কলমে বা কোনোবা প্ৰেমিক চৰায়ে কয়, এই চহৰখন বৃন্দাবনৰ চহৰ, এই মহাবিদ্যালয় বৃন্দাবনৰ দেশৰ, ৰাধাচূড়াৰ দেশৰ, কৃষ্ণচূড়াৰ দেশৰ। তাতে অলপ সময় বহি ৰুমলৈ আহিলে তেহঁতি। তিনিওজনী হাতত এপাহ এপাহ ৰঙা ৰাধাচূড়া আনি কিতাপৰ মাজত সুমুৱাই থ'লে কাঞ্চনে। সময় তেতিয়া দুপৰীয়া 2মান বাজিছে। গোটেইকেইজনীয়ে বাগৰ দিছে বিচনাত। জিৰালে সিহঁত। ঠিক 4মান বজাত সাৰ পাইছে। বৰ ধুনীয়া টোপনি গ'লো হে। দুপৰীয়া শোৱাৰ অভ্যাস নাই কাঞ্চনৰ, কিন্তু আজি দেখোন তাইও টোপনি গ'ল লগৰ কেইজনীক পাই। ঠাণ্ডাটো লাহে লাহে বাঢ়িবলৈ ধৰিছিল। সোনকালেই সন্ধ্যা হ'ল। ধূপ কেইডালমান জ্বলাই সিহঁতে ৰুমটো ধুনীয়া কৰি তুলিলে। তেনেকুৱাতে দৰজাখনৰ ওচৰত পুনৰ হাঁহিৰ শব্দ শুনা পালে কাঞ্চনে। হয়তো দীক্ষিতা আৰু মায়ায়ো। কোনে ইমান হাঁহিছেনো কাঞ্চন? চিনিয়ৰ বা কেইজনীয়ে চাগে। দৰজা নুখুলিবা দেই, সোমাই আহিলে সৰ্বনাশ হ'ব। কিয়? যদি ৰেগিং কৰে? নকৰে দীক্ষিতা, বা কেইজনী ভাল, মই কথা পাতিছোঁ। ৰ'বা মই মাতি আনো। কাঞ্চনে দুৱাৰখন খুলি দিলে। হয়, চিনিয়ৰ বা কেইজনীয়ে। এদিনতে চিনাকি হোৱা বা কেইজনী। 4-5জনী মিলি কথা পাতি আছে। কাঞ্চনক দেখি গোটেইকেইজনী চকু ব্যস্ত হৈ পৰিলে। কাঞ্চন? হয় হয়, দেখিছা মনত আছে আমাৰ। আহা ভিতৰলৈ। আমাক মাতিছা? অঁ আকৌ, পিছে আমাক কোনেও এনেকৈ মাতি পোৱা নাই আজিলৈকে। তুমিয়ে প্ৰথম কিন্তু। কিয়? কাৰণ আমি ডাইৰেক্ট এণ্ট্ৰি মাৰোঁ। গোটেইকেইজনী হাঁহিত বাগৰি পৰিল, লগতে কাঞ্চনো। সোমাই আহিল বা কেইজনী সিহঁতৰ ৰুমলৈ। দীক্ষিতাৰ ভয়। বা কেইজনীয়ে ঘূৰি ঘূৰি ৰুমটো চালে। আহি কাঞ্চনৰ বিচনাখনতে বহিল। কাঞ্চন, এওঁলোক কেতিয়া আহিল? আজি ৰাতিপুৱাই আহিছে। অঁ হয় নেকি? আমি গমেই নাপাওঁ দেখোন। চাওঁ, এইফালে আহাচোন ভণ্টি দুজনী। মায়া আৰু দীক্ষিতা আগবাঢ়ি আহিল। দীক্ষিতাই তলমূৰ কৰি ৰৈ আছে আৰু মায়া তেওঁলোকৰ চকুত চকুত হৈ ৰৈ আছে। বা কেইজনী দেখাই শুনাই বৰ মৰমীয়াল। কথা বতৰাই বৰ মৰম লাগে বা কেইজনীক। এবাৰ লগ পায়েই কাঞ্চনে তেওঁলোকক বুজি উঠিছিল। বা কেইজনীয়েও কাঞ্চনক বিৰাট ভাল পায়। কাঞ্চনৰ হাঁহিটো, দীঘল চুলি কোছা তেওঁলোকে খুবেই ভাল পায়। পিছে তেওঁলোকৰ নামকেইটা জনা হোৱা নাই কাঞ্চনৰ। সুধিম বুলি ভাবিও তাই যেন সুধিব নোৱাৰে। ডাঙৰক প্ৰশ্ন কৰাৰ সাহস তাই খুব কম। কিন্তু নামকেইটা নুসুধিলে তেওঁলোকে নিজে জানো ক'ব। কাঞ্চনে চান্স এটা বিচাৰিহে আছে, পালেই সুধিব তাই। বা কেইজনীয়ে বৃন্দাবনৰ বুকুত MA কৰি আছে। যথেষ্ট ডাঙৰ তেওঁলোক। কি নাম তোমালোকৰ? মোৰ নাম মায়া আৰু তাইৰ নাম দীক্ষিতা। তুমি কৈ দিছা যে? তাই ভয় কৰি আছে। আমালৈ? কিয়? ৰেগিং কৰে বুলি। হয় নেকি? চাওঁ ভণ্টি এইফালে আহা। দিও নিদিওকৈ দিয়া খোজেৰে দীক্ষিতা তেওঁলোকৰ কাষলৈ আহিল। মূৰটো যেন ওপৰ কৰিবই খোজা নাই তাই। তলমূৰ কৰি মাথো ভয়ত সোমাই আছে। কিয় ভয় কৰিছা দীক্ষিতা? নাই মানে, আমি ৰেগিং নকৰোঁ নহয়, ভয় নকৰিবা। নাই কৰা। ওপৰ মূৰ কৰা আকৌ। বাৰ কেইজনী কথাত কেনেবাকৈ মূৰটো ওপৰ কৰিলে দীক্ষিতাই। কাঞ্চনে তাইৰ অৱস্থাটো দেখি যেনে তেনে হাঁহিটো লুকুৱাই ৰাখিছে। চিনাকি হ'ল সকলোৰে লগত। ভয়টো ভাঙি পেলালে দীক্ষিতাই। এতিয়াহে তাইৰ মুখত হাঁহি এটি আহিছে। পিছে তোমালোকৰ নামকেইটা কি বাৰু বা? কাঞ্চন ৰ'ব নোৱাৰিলে। ইমান ভাল বা কেইজনীৰ নামটো নুসুধিলে তাইৰ ভাল নালাগিব। গতিকে নামকেইটা তাই সুধিলে। চন্দ্ৰমা, মেঘালী, নিশিতা আৰু কুঁৱলী। বৰ ধুনীয়া নাম দেই বা কেইজনীৰ। সকলোৰে লগত হাঁহি ধেমালি কৰি তেওঁলোক ওলাই গ'ল। সন্ধ্যা সময়খিনি কাঞ্চনহঁতৰ বেছ ধুনীয়াকৈ পাৰ হৈ গ'ল। তেনেকৈ চাওঁতে চাওঁতে কলেজ খোলাৰ দিন আহি পৰিল। তিনিওজনীৰ গাত যেন একেবাৰেই তৎ নাই। ৰাতিপুৱা এপৰতেই সাৰ পালে। ক্লাছ 10টা বজাৰ পৰাহে আছে। খোৱা বোৱাও কৰিবলৈ আজি মন নকৰিলে। দীঘল চুলিকোছাৰ সৈতে মহাবিদ্যালয়ৰ সাজত কাঞ্চনক বিৰাট ধুনীয়া লাগিছিল। দীক্ষিতাই আৰু মায়াকো মহাবিদ্যালয়ৰ সাজে শুৱনি কৰি তুলিছে। গাত এতিয়া সিহঁতৰ মহাবিদ্যালয়ৰ গোন্ধই হৃদয় জোৰাই আছিল। বাৰে বাৰে আইনাখন চাই চুলিবোৰ ঠিক কৰি আছিল কাঞ্চনে। পাতল ৰঙৰ লিপষ্টিক আৰু ক'লা ৰঙৰ এটা কোমল ফুট লৈ কাঞ্চন সাজু নগাঁও মহাবিদ্যালয়ৰ প্ৰেমত পৰিবলৈ, বৃন্দাবনৰ বুকুত খোজ পেলাবলৈ। ইমান যে ধুনীয়া লাগিছিল তাইক। ভগৱানকে মাতি সিহঁত ওলাই আহিল ৰুমৰ পৰা। সময় পুৱা 8:30মান বাজিছিলহে। 10টা বাজিবলৈ এতিয়াও বহু সময় বাকী। সোনকালে ওলাই আহিল সিহঁত। প্ৰথম দিন। দেৰি কৰাৰ মন সিহঁতৰ নাই। সোনকালে গৈ পৰিৱেশটো সিহঁতে চাব। কাঞ্চনৰ মন বেছিকৈ বৃন্দাবনখন চোৱাৰ। তাত থকা ডাঙৰ সেই কৃষ্ণচূড়াজোপা চোৱাৰ। পলম নকৰি সিহঁত কলেজৰ পিনে আহিব ধৰিলে। মাত্ৰ 2 কিলোমিটাৰৰ বাট।
যিমানেই কাষ চাপিছে বুকুখন সিমানেই কঁপি উঠিছে। কোনোবাখিনিত ভয়টো লগাটো স্বাভাৱিক। চাই আহিছিল চাৰিওফালে, সকলোতে যেন কলেজৰ সাজযোৰহে। য'তেই চকু ফুৰাই তাতেই অচিনাকি এখন মুখ। চাই আহি থাকোঁতে ৰিক্সাখন ব্ৰেক মাৰি দিলে। কি হ'ল দাদা, ৰৈ গ'ল যে? পালোহি কলেজ। কাষলৈ চাবলৈ লওঁতে দেখা পালে নগাঁও মহাবিদ্যালয় বুলি ডাঙৰকৈ লিখি থোৱা ধুনীয়া গেটখন, লগতে এচাটি পাতল বতাহ। ৰৈ আছিল কাঞ্চন এইফালে চাই। ৰেলিঙৰ এফালে শাৰী পাতি ৰখাই থোৱা আছে বাইকবোৰ, গাড়ীবোৰ। ৰেলিঙৰ কাষে কাষে ঘূৰি আছে মহাবিদ্যালয়খনৰ কোমলীয়া চৰাইজাক। কোনফালে চকু দিব কাঞ্চনে? এতিয়াও সিহঁত বাটতে। চকুহাল মুদি বুকুত দীঘলীয়া হুমুনিয়া হৰুৱাই কাঞ্চন সোমাই পৰিল মহাবিদ্যালয়খনৰ কেম্পাছৰ ভিতৰলৈ। চকুত হেঁপাহৰ চকুপানী, চকুত আৱেগৰ চকুপানী, চকুত সপোন পূৰণৰ চকুপানী। হয়তো কাঞ্চনে উচুপিছে, হয়তো সেমিকি উঠিছে তাইৰ কাজল সনা চকুহাল। বেলেগে দেখে বুলি লুকুৱাই মচি দিছে চকুকেইটা। কাঞ্চন, কি হ'ল তোমাৰ? মায়ে দেখাত কাঞ্চন উচপ খাই উঠিল। নাই মায়া, এয়া আনন্দৰ চকুপানী, দুচকুত পুহি ৰখা সপোনৰ চকুপানী। আজি আপোনা আপুনি সৰি পৰিছে। কেম্পাছটো অচিনাকি যদিও চিনাকি যেন লাগিল কাঞ্চনৰ চকুত। মহাবিদ্যালয়খনৰ প্ৰেমত তাই তেতিয়াই পৰিছিল যেতিয়া তাই শুনা পাইছিল প্ৰেমৰ বৃন্দাবনৰ কথা, হাজাৰ হাজাৰ চৰায়ে জিৰোৱা ডাঙৰ কৃষ্ণচূড়াজোপাৰ কথা। সেমিকি উঠা চকুহাল ব্যস্ত হৈ পৰিছিল কাঞ্চনৰ। কাষতে তাইৰ বান্ধৱী দীক্ষিতা আৰু মায়া। সময় তেতিয়া ৯মান বাজিছে। ৩ বছৰীয়া কাঞ্চনৰে ৰঙীন যাত্ৰাত বহুতো সপোন আঁকি যোৱাৰ মন এই কেম্পাছৰ ভিতৰত। এক্সকিউজ মি, ঘূৰি চালে কাঞ্চনে। হয় কওকচোন, বৃন্দাবনখন কোনফালে আছে জানা নেকি? আমিও তাকে বিচাৰি আছোঁ। তোমালোকেও নাজানে মানে? নতুন আমি। ঠিক আছে বাৰু, গুচি গ'ল ল'ৰাজন বেগেৰে। কোনফালে যাব সিহঁত? সময়ো গৈ আছে, ক্লাছৰ সময় ওচৰ চাপিছে। গৈ থাকিল সিহঁত আৰু শেষত দেখা পালে এজাক ল'ৰা ছোৱালীয়ে একেলগে বহি কথা পাতি আছে। হাঁহিত পাক কৰি পৰিছে। কোনোবাই যদি গীটাৰ, কোনোবাই আকৌ গান, কোনোবাই যদি কবিতা, কোনোবাই আকৌ ভালপোৱাৰ লগত এমুঠি সুবাস। চাৰিওফালে যেন মুহি কিছু অচিনাকি মুখকেইখনে গীটাৰৰ সুৰে যেন কাঞ্চনৰ বুকুত প্ৰেম জগাই তুলিছিল। গানৰ তালে তালে যেন কাঞ্চনৰ বুকুখন কঁপি উঠিছিল। কবিতাৰ সুৰে সুৰে যেন কাঞ্চনৰ বুকুত আৱেগ ঢালি দিছিল। ভালপোৱাজনৰ লগত একেলগে সুবাস বিচাৰি ঘূৰি থকা সেই প্ৰেমিক চৰাইবোৰে যেন কাঞ্চনৰ ওঠত লাজৰ এটা হাঁহি বিৰঙাই তুলিছিল। মহাবিদ্যালয়খনৰ লাইব্ৰেৰীটোৰ সন্মুখতে আছে প্ৰেমৰ বৃন্দাবনখন। এইখনেই। আৱেগেৰে কাঞ্চন চিঞৰি উঠিছিল। লাহে লাহে খোজটোদি সিহঁত সোমাই আহিল। এইজোপাই সেই কৃষ্ণচূড়াজোপা। ৰৈ দিলে তাতে কাঞ্চন। কাষতে থকা ফুলবোৰ হাতেৰে চুই চাবলৈ ল'লে তাই। কাঞ্চনৰ সুবাসে আজি ফুলবোৰত চুমিছিল। কাঞ্চনৰ এজাক মায়াসনা চঞ্চলা বতাহে মহাবিদ্যালয়ৰ চৌপাশ জোকাৰি তুলিছিল। কাঞ্চনৰ মুখৰ এটি হাঁহি। কাষত দীক্ষিতা আৰু মায়াও আৱেগেৰে চাই ৰৈছে দুইজনীয়ে। চাইছে, মাথো চাই আছে। পাইন গছজোপাৰ গাত লাগি থকা চেঁচা এটোপাল পানী টোপাল কাঞ্চনৰ গালত চুমিছিল। উচপ খাই চকুহাল জপাই দিছিল তাইক। উফ, ইমান ধুনীয়া। আগলৈ। বৰষুণৰ এইটো খণ্ড ইমানতে সামৰণি পৰিল। যদিহে আপোনালোকে বৰষুণৰ আহিব লগা খণ্ডবোৰ শুনিবলৈ বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট এটা কৰি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ। আজিলৈ আহিছোঁ দেই।